হেল্ল' ৰাইজ, আমি আছোঁ বৰ্তমান ভূটানত। যদি ভূটানত আহে আমাক লাগিব ভোটাৰ কাৰ্ড অৰিজিনেলখন। কোনো বেলেগ কপি হ'লে নহ'ব, কালাৰিং এনেকুৱা আনিলেও নহ'ব, অৰিজিনেলখনেই বিচাৰে মানে। আৰু যদি বাইক লৈ ঘূৰিম বুলি ভাবে তেতিয়াহ'লে ড্ৰাইভিং লাইচেন্সখন আনক আৰু RC খন লৈ আহক। টেনশ্যন নাই, বিন্দাছ ঘূৰক ভূটান বাইক। এখন হৈছে এখন ভূটানৰ বজাৰ। এই বজাৰতে আমি ভূটানত ওলোৱা বিভিন্ন ধৰণৰ বস্তুবিলাক চাইছিলোঁ আৰু এইবিলাক হৈছে জাবৰাং। এই বস্তুবিলাক আমি চাই মেলি তেওঁলোকৰ লগত কথা পাতিছিলোঁ। আৰু এইটো হৈছে দৈ। আমি দৈ খাইছিলোঁ তেওঁলোকৰ লগত বহি। এটা ভাবিব নোৱাৰা এটা অনুভূতি, ধুনীয়া হাঁহি ধেমালিৰে ভাল লাগিছিল মানে যায়। আপোনালোকেও আহি এনেকৈ মনোৰঞ্জন ল'ব পাৰে ভূটানত আহি। বাইদেউজনীৰ লগত কথা পাতি মানে বহুতেই ভাল লাগিছে। আমাক মানে ধুনীয়া মৰম দিছে, কথা পাতি বহুতেই ভাল লাগিছে বাইদেউ, ধন্যবাদ। মোৰ মানে ভূটান ভ্ৰমণ এইবাৰেই প্ৰথম আৰু এইবাৰ ভূটান ভ্ৰমণত মানে তাত এটা বস্তু লক্ষ্য কৰিছোঁ, তাত মানে একদম পৰিপাটি আছে জেগাবিলাক। বহুত ভাল লাগিছে ভূটান আহি, ফুৰিলোঁ, ভাল লাগিছে। হয় নেকি? ইয়াৰ জেগাবিলাক চাই খুব ভাল লাগিছে, ইয়াৰ মানুহবিলাক খুব ভাল লাগিছে। একো কষ্ট হোৱা নাই? হা? কষ্ট হোৱা নাই? নাই, একো কষ্ট ऐसे कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी হোৱা নাই, মাত্ৰ আমাৰ গেট পাছ হওঁতে অকণমান টাইম লাগিছে। কিমান খালি 5 বটল। হয় নেকি? মজা এনেকৈ আমি ভূটানৰ পৰা বিদায় লৈ আহিম। खत्म बाय बाय टाटा गुड बाय गया